माजबादाव 52थि सानजा माजबाद रङाली बिहु फोरबोआ मोनसे गेवलां बिहु बादायलायनायजों जाफुंसारै जोबलाङो। उदालगुरि जिल्लायाव सानजा माजबाद रङाली बिहु फोरबोनि मोनसे गेवलां बिहु बादायलायनायजों हाबाफारिया जाफुंसारै जोबलाङो। माजबादनि बिष्णु थानसालिनि लांगोनायाव सानजा माजबाद रङाली बिहु फालिथाय आफादजों आसाम हादरनि मोनसे गेवलां बिहु बादायलायनाय खुंनाय जायो। गेवलां बिहु बादायलायनायनि दरखंखौ धेकियाजुलिनि समाज सिबियारि आरो बिहुआ इसोर प्राण राभाया बेखेवो। माजबादनि गराइमारिनि नवज्योति बिहु हानजाया गेवलां बिहु बादायलायनायाव बाहागो लानाय गिबिसिन सुबुंमोन। 52थि सानजा माजबाद रङाली बिहु फोरबोनि बानजाय आफादनि नेहाथारि जय नारायण कलिताया खौरांगिरिफोरनि सिगाङाव फोरमायोदि बिहु बादायलायनायाव शिबसागर, जरहाट, सनितपुर, दरं, मंगलदै, उदालगुरि जिल्लानि बिहुआ हानजाफोरा बादायलायनायाव बाहागो लादोंमोन। माजबाद ओनसोलनि गुबुन गुबुन राव रायज्लायग्रा फोलेरनि हानजाफोरनि सुबुंफोरखौ गेवलां बिहु बादायलायनायाव बाहागो लानाय नुनो मोन्दों। माजबादनि एमएलए चरण बर', बिटिआरनि गाहाय प्रमद बर'नि ओएसडि राजु थाकाल आरो गोबां गुबुन गेदेमा सुबुंफोरा बे लांदां बिहु बादायनायाव हांख्रायनाय आलासि महरै बाहागो लाफैयो। মাজবাদ ৰঙালী বিহু সমাৰোহখন সন্মিলনখন আপোনাৰ 55টা বছৰ গঢ়কিলে। যিসকল মহান ব্যক্তিয়ে আমাৰ এই 55 সংখ্যকত আজি পৰিণত কৰাইছে, সেইসকল ব্যক্তিক আমাৰ তৰফৰ পৰা, আমাৰ কমিটিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি আৰু তেখেতসকলৰ যিসকলে পৰলোকপ্ৰাপ্তি হৈছে তেখেতসকলক আমি বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰোঁ। ইয়াৰ লগতে নৱজ্যোতি যুৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্য অনুষ্ঠিত হোৱা এই বিহুখনে এটা ঐতিহ্য বহন কৰি আহিছে ওৰাং মৌজাৰ ভিতৰত। কিয়নো আমি বিশেষকৈ মুকলি বিহু হেৰাই যাব খোজা আমাৰ বিহুটিৰ ওপৰত আমি বিশেষকৈ বেছিকৈ আমি গুৰুত্ব দিওঁ, যাৰ কাৰণে মুকলি বিহু আমি সৰুৰ পৰাই অনুষ্ঠিত কৰি আহি আজি আমি অসম ভিত্তিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি অসম ভিত্তিত হৈছে, আজি বহু বছৰ ধৰি অসম ভিত্তিত বিহু প্ৰতিযোগিতা আমি আৰম্ভ কৰি আজি 55 সংখ্যক এই প্ৰথম দলটি আৰম্ভ হৈছে। শুভাৰম্ভ কৰিছে আমাৰ এই ঢেকীয়াজুলি ঈশ্বৰ গোপাল প্ৰাণকৃষ্ণ ৰাভাই। আৰু ইয়াত আপোনালোকে দেখিছে জনসমুদ্ৰত পৰিণত হয়। আৰু আশা কৰি আমি নাথাকিলেও আমাৰ এই ধাৰাটো যাতে আহি আমাৰ পৰৱৰ্তী অনুযোগসকলে যাতে এই ধাৰাটো অটুট ৰাখে, তাৰ কাৰণে মই প্ৰাৰ্থনা। আপোনাৰ শিৱসাগৰৰ আছে, যোৰহাটৰ আছে, শোণিতপুৰৰ আছে, বৰলীপৰীয়া, জাজিপৰীয়া, জখলাবন্ধাৰ আছে, ঢেকীয়াজুলিৰ আছে, বৰৈমাৰীৰ আছে, মঙলদৈৰ আছে, গুৱাহাটীৰ আছে, শুৱালকুছি আৰু উজনি নামনি আমি সেইটো ভাগ কৰা নাই। মুঠতে বিহু অসমৰ আমি সৰ্বত্ৰ আমি চেষ্টা কৰিছোঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আহি আমাৰ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধক মহোদয়ে কৈছে, বিহুটো যেনেকৈ আছে তেনেকৈয়ে থাকিব দিয়ক, বিহুটোক বাণিজ্যকৰণ কৰিব নালাগে, বিহুটো বৰ বেছি আধুনিকৰণ কৰিব নালাগে, যেনেকৈ আছে তেনেকৈয়ে আৰু বৰ বেছি বিতৰ্কতো যাব নালাগে। বিশেষজ্ঞসকলে বহুতখিনি কৈছে, নতুন নতুন বিশেষজ্ঞৰো জন্ম হৈছে, এইটো মই নকওঁ। কাৰণ বিহুটোত যিটো ইংৰাজীত কয় পষ্টমৰ্টম, সেই বস্তুটো এইকাৰণেই হৈছে মোৰ বোধেৰে, যদি মোৰ ভুল হোৱা নাই, মোৰ লগত বহুত মানুহ সহমত এইকাৰণে হৈছে বিহুটো পুৰণি বস্তু। চাউলুং চুকাফাৰ দিনৰ পৰাই বিহুটো হৈছে, যাৰ কাৰণে বিহুটো বেছিকৈ পষ্টমৰ্টম কৰা বুলি মানুহে কয়। কিন্তু বাণিজ্যিকৰণ বা বিহুটোক বিজতৰীয়া কৰা, বিহুটোত সত্ৰীয়া নৃত্যৰ প্ৰভাৱ পৰা, বিহুটোত অন্যৰ প্ৰভাৱ পৰা, সেইটো আমি নিবিচাৰোঁ। বিহুটো যেনেকৈ আছে তেনেকৈয়ে থাকক। নদীয়ে গতি সলাব পাৰে, গতি সলালেও নদীৰ পানী যেনে উভতনি যাত্ৰা নকৰে, সেইপিনেই সলাব। আমাৰ বিহুটোৱে হয়তো কালক্ৰমত আজি নতুন ৰূপ পাইছে। আজি পথাৰৰ বিহুৱে আহি পেলাই ৰজা মৈদানৰ পৰা আহি আজি মঞ্চত পাইছে, সি গতি সলাইছে। কিন্তু বিহুৰ যিটো স্বকীয়তা, যিটো মানৱতা, যিটো নাচন শৈলী, সেইটো যাতে অটুট থাকে আজিৰ দৰে, সেইটোৱে মই কামনা কৰি নতুন প্ৰজন্মক আমি সেই ধৰণে মঞ্চত
ব্যৱস্থা কৰিছোঁ যাতে বিহুটোৱে বিজুতৰীয়া মাজবাটনিफ्राय जतिनाथनि रिपर्ट NBT लाइव।